নমস্কাৰ নতুন সময়ৰ মজিয়ালৈ আপোনালোক সদৌতিকে স্বাগতম জনাইছোঁ যোৱা 29 জুনত মণিপুৰত সংঘটিত হৈছিল এক ভয়াৱহ ভূমিস্খলন আৰু যি ভূমিস্খলনৰ ফলত 26 গৰাকীকৈ লোক হতাহত হয় য'ত অসমৰ অভিযন্তাকে ধৰি কেইবাগৰাকীও শ্ৰমিক কৰ্মচাৰী সেই স্থানত উপস্থিত আছিল আৰু এই ভূমিস্খলনৰ তাৎক্ষণিকভাৱে সেই স্থানত উপস্থিত হ'বলৈ ৰাজ্যৰ বানাক্ৰান্ত অঞ্চল পৰিদৰ্শন কৰি থকা অৱস্থাত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মন্ত্ৰী পীযুষ হাজৰিকাক নিৰ্দেশ দিয়ে তাৎক্ষণিকভাৱে মন্ত্ৰী পীযুষ হাজৰিকাই উক্ত স্থানত গৈ উপস্থিত হয় আৰু উপস্থিত হৈ অসমৰ 5 গৰাকী লোকক জীৱন্তে উদ্ধাৰ কৰা হয় 9টা মৃতদেহ উদ্ধাৰ কৰা হৈছে আৰু এতিয়া এই 5 গৰাকী লোকক উদ্ধাৰ কৰি মন্ত্ৰী পীযুষ হাজৰিকাই তেওঁ বিমানযোগে অসমলৈ লৈ অহাৰ ব্যৱস্থা কৰে চাওঁ আহক নতুন সময়ৰ এক প্ৰতিবেদন ৰাজ্যৰ এগৰাকী ডেকা মন্ত্ৰীৰ দায়িত্ববোধ মন্ত্ৰী পীযুষ হাজৰিকাৰ তৎপৰতাত মণিপুৰৰ পৰা জীৱন্তে অসমৰ ঘৰ পালেহি বহুকেইজন অসম সন্তান এগৰাকী গতিশীল মন্ত্ৰী পীযুষ হাজৰিকা এগৰাকী ডেকা মন্ত্ৰী বয়সত কম হ'লেও অভিজ্ঞতা যথেষ্ট ছাত্ৰ অৱস্থাৰ পৰাই নেতৃত্ব দি আহিছে তেওঁ ৰাজনীতিত সক্ৰিয়ভাৱে ভৰি দিয়াৰ পৰা পিছলৈ ঘূৰি চোৱা নাই তেওঁ ৰাইজৰ গ্ৰহণযোগ্য হ'বলৈ সক্ষম হৈছে এই ডেকা মন্ত্ৰীজনৰ দায়িত্ব এতিয়া বহুত দীঘলীয়া সময় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কাষত থকাৰ বাবে হয়তো মুখ্যমন্ত্ৰীয়ে বুজি পাইছে ডেকা হ'লেও মন্ত্ৰীজনক দায়িত্ব দিব পাৰি দায়িত্ব সম্পূৰ্ণ পালন কৰিব হয় আমি মন্ত্ৰী পীযুষ হাজৰিকাৰ প্ৰসংগই উপস্থাপন কৰিছোঁ শেহতীয়া এটা বিষয়ত মন্ত্ৰী পীযুষ হাজৰিকাৰ দায়িত্ববোধে মন্ত্ৰী হাজৰিকাৰ প্ৰতি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে 29 জুনৰ নিশা মণিপুৰৰ ননৈ জিলাৰ টুপুলিয়াৰ্ডৰ ভয়াৱহ ভূমিস্খলনে এক ভয়ানক পৰিৱেশৰ সৃষ্টি কৰিছিল অসমৰ বহুকেইজন অভিযন্তা আৰু শ্ৰমিক কৰ্মচাৰী এই ভূমিস্খলনৰ কবলত পৰিব লগা হয় ৰাজ্যৰ বানবিধ্বস্ত অঞ্চল পৰিদৰ্শন কৰি থকা অৱস্থাতেই ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিৰ্দেশ দিয়ে মন্ত্ৰী পীযুষ হাজৰিকাক তাৎক্ষণিকভাৱে মন্ত্ৰী পীযুষ হাজৰিকাই মণিপুৰত উপস্থিত হয় 4 দিনে মণিপুৰত থাকি উদ্ধাৰ কাৰ্যত জড়িত হৈ পৰে মন্ত্ৰীগৰাকী মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙক সাক্ষাৎ কৰি মণিপুৰৰ দুৰ্যোগৰ সময়ত অসম চৰকাৰৰ মণিপুৰৰ কাষত থকাৰ কথা জনায় আৰু তাৰে 8টা আহি অসম পাইছেহি এজন আৰ্মিৰ জোৱানৰে সৈতে আৰু 5জন জীৱিত অৱস্থাত আছে তেখেতলোক আহিছে আমাৰ লগত তেখেতলোকক লৈ আহিছোঁ আৰু এতিয়া তেখেতলোকক মৰিগাঁও ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনে DTO আৰু চাৰ্কুল অফিচাৰ এটাচ লাহোৰী ঘাটক পঠাইছে তেখেতলোকৰ হাতত আমি হেণ্ড অভাৰ কৰিম আৰু তেখেতলোকে ঘৰত গৈ থৈ আহিব মোৰ হাতত থকা খবৰ মতে অলপ সংখ্যাৰ অলপ খেলি মেলি হয় মোক জনোৱা মতে অসমৰ তাতে টোটেল 26জন মানুহ আছিলে যিসকলে কনষ্ট্ৰাকশ্যন কোম্পানীত কাম কৰিব গৈছিল তেওঁলোক আছিলে 23জন আৰু এটা বেলেগ কোম্পানীত আছিল এজন সেইটো লৈ পেলাই 24জন কনষ্ট্ৰাকশ্যন কোম্পানীৰ ৱৰ্কাৰ আছিলে আৰু এগৰাকী আৰ্মিৰ জৱান বজালীৰ ঢুকাইছে সেইটো আপোনালোকে গম পাইছে আৰু এগৰাকী ৰেলৱে ইঞ্জিনিয়াৰ সন্ধানহীন হৈ থকা বুলি তেখেতলোকৰ পৰিয়ালে আমাক তাতে কৈছে তেখেত গোলোকগঞ্জৰ আৰু সেইটোৱে যদি হয় মোৰ হাতত থকা তথ্য মতে 26জন অসমৰ মানুহ তাতে আছিলে 5জন জীৱিত অৱস্থাত আমাৰ লগত ঘূৰি আহিছে গোটেইকেইজন এতিয়া সংকটমুক্ত আমি তেখেতলোকক মুখ্যমন্ত্ৰীৰ নিৰ্দেশত আমাৰ লগতেই লৈ আহিছোঁ আৰু 9টা বডি এতিয়ালৈকে উদ্ধাৰ হৈছে 8টা বডি আকৌ কৈছোঁ ইনক্লুডিং ডেট আৰ্মি পাৰ্চনেল 8টা বডি অসম যোৱাকালিৰ ভিতৰত পাইছে যোৱাকালি আবেলি আৰু এটা বডি উদ্ধাৰ হৈছে সেইটোক আমি আনাৰ ব্যৱস্থা কৰি থৈ আহিছোঁ আৰু তেখেতক অসমলৈকে লৈ অহা হ'ব মোৰ হাতত থকা তথ্য মতে 12জন এতিয়াও সন্ধানহীন হৈ আছে যিকেইগৰাকী ব্যক্তি জীৱিত অৱস্থাত ঘূৰি আহিছে তেখেতলোক হ'ল মণিৰাম ফুকন ৰমেন ফুকন মহেশ্বৰ ফুকন জুন বসুমতাৰী আৰু প্ৰহ্লাদ বসুমতাৰী তেখেতলোক সশৰীৰে আমাৰ লগত ঘূৰি আহিছে তেখেতলোকক আমি ইয়াৰ পৰা তেখেতলোকৰ গাঁৱলৈ 5 গৰাকী উদ্ধাৰ অভিযান চলি আছে তাতে এডিশ্যনেল চিফ ছেক্ৰেটাৰী এগৰাকী মণিপুৰ গভৰ্ণমেণ্টৰ
আৰ্মিৰ জ্যেষ্ঠ বিষয়াসকল আছে আৰু সেই জিলাখনৰ উপায়ুক্তগৰাকী তাতেই কেম্প কৰি বহি লৈছে। উদ্ধাৰ অভিযান তীব্ৰতৰ হৈ আছে বা চলি আছে আৰু আমি এই ব্যৱস্থা কৰি আহিছোঁ যদি আৰু বডি অসমৰ মানুহৰ পাৰ্থিৱ শৰীৰ যদি উদ্ধাৰ হয় তেখেতলোকক লৈ অহাৰো ব্যৱস্থা কৰি থৈ আহিছোঁ। তাতে কনষ্ট্ৰাকশ্যন কোম্পানীৰ মানুহ আছে, মণিপুৰ গভৰ্ণমেণ্টৰ লগতো আমি আলোচনা কৰি আহিছোঁ আৰু তেখেতলোকক অনাৰ ব্যৱস্থাৰ কাৰণে খৰচ বা যাৱতীয় যি আছে আমি কৰিম বুলি তেখেতলোকৰ লগত ব্যৱস্থা কৰি আহিছোঁ। মন্ত্ৰীগৰাকীয়ে সাংবাদিকক উল্লেখ কৰি কয় যে মুখ্যমন্ত্ৰীৰ নিৰ্দেশত মই মণিপুৰত উপস্থিত হৈ অসমৰ নিখোজ আৰু হতাহতসকলৰ উদ্ধাৰ অভিযানৰ বুজ লওঁ। অসমৰ ২৬জন লোক এই ঘটনাত হতাহত হৈছে। ইয়াৰে ৫জন জীৱিত অৱস্থাত উদ্ধাৰ কৰাৰ বিপৰীতে এই পৰ্যন্ত ৯টা মৃতদেহ উদ্ধাৰ কৰা হৈছে। উদ্ধাৰ কৰা মৃতদেহ যাতে সন্মান সহকাৰে প্ৰেৰণ কৰা হয় তাৰ বাবে ব্যৱস্থা কৰা হৈছে। মণিপুৰৰ শীৰ্ষ প্ৰশাসনীয় বিষয়া, সেনা বিষয়াসকলে দিনে নিশাই কাম কৰি আছে। মন্ত্ৰী পীযুষ হাজৰিকাই ভয়াৱহ ভূমিস্খলনত প্ৰাণ ৰক্ষা পৰা মণিৰাম ফুকন, ৰমেন ফুকন, প্ৰহ্লাদ বসুমতাৰী, জন বসুমতাৰী আৰু মহেশ্বৰ ফুকনক বিমানযোগে লগত লৈ আনে। স্বাস্থ্য পৰীক্ষা কৰোৱাই প্ৰশাসনৰ সহযোগত সকলোকেইজনকেই মন্ত্ৰী হাজৰিকাই নিজ নিজ বাসগৃহলৈ পঠিওৱাৰ ব্যৱস্থাও কৰে। ৰাজ্যখনৰ ডেকা মন্ত্ৰী পীযুষ হাজৰিকাৰ নাম এতিয়া ৰাজ্যৰ সচেতন মহলৰ মাজত, চিন্তাশীল লোকৰ মাজত খুবেই চৰ্চিত হৈছে। এনেধৰণৰ নতুন নতুন খা খবৰৰ বাবে চাই থাকিব নতুন সময়।